हेलो दोस्तों नमस्कार কি খবৰ ভাল নাই আপোনালোক সকলোৱে জেবি গোহাই মেজিক চললৈ স্বাগতম জনাইছো আজি মই আৰু এটা তাজপাতি জাদু লৈ আহিছো জাদুটো কৰিবৰ কাৰণে আপোনাৰ দুজন মানুহ লাগিব মই ভাইটি এজন লৈ আহিছো এই ভাইটিজনৰ নামটো তোমাক কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মৌচুম বৰগোহাঁই আচ্ছা ঠিক আছে আমি এটা জাদু খেল খেলিম তুমি ইয়াৰ পৰা মই পাতটো আগে মই টচিয়াই দিছো কেমেৰা ওচৰৰ পৰা দেখাব দেই এনেকৈ টচিয়াই দিছো ইয়াৰ পৰা তুমি 26 কাৰ্ড তুমি ইয়াত থোৱা টেবুলত 26 एक दुई हो गल ना अच्छा এতিয়া 26 হৈ গল এই পাতটো তুমি এনেকৈ লবা এনেকৈ লৈ পিনি ইয়াৰ পিছত এনেকৈ ৰাখি দিয়া তাৰ পিছত এতিয়া ইয়াত তুমি পাত ৰাখিব লাগিব এতিয়া এইটো 3 হৈ গল তাৰমানে 10 লৈকে ৰাখিব লাগে আৰু যদি 10 ওপৰত হয় 10 হল হলো 10 থাকিব হা মই দেখাই দিছো মই কৈ দিছো বাৰু 3 এই গল 4 5 6 7 8 9 10 ঠিক আছে আৰু ইয়াত দিছো মই এতিয়া এইটো টিকেট এইটো নালাগে এইটো 10 হৈ গল আৰু ইয়াত দিলো মই এইটো 2 3 4 5 6 7 8 9 10 এতিয়া তুমি ইয়াত কাউন্টিং কৰিব লাগিব ইয়াত হৈ গল 10 10 3 13 14 15 নম্বৰ কাটটো হ'ব তোমাৰ মই ইয়াত লিখি পিনে ইয়াত মই টিকেট এটা ভৰাই দিছো এইটো কেমেৰাত দেখাই দিছো মই ইয়াত লিখা আছে লাল পানৰ মেম হা লাল পানৰ মেম 15 নম্বৰ কাটটো ওলাব ঠিক আছে মই এতিয়া উলিয়াই দেখুৱাই দিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এইটো লাল পানৰ মেম এটা কেমেৰাত দেখাই দিও লাল পানৰ মেম দেখিছে ঠিক আছে তেতিয়াহলে আপোনালোকৰ জাদুটো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু ইয়াৰ ৰহস্যটো কি মই আপোনালোকক এতিয়া শিকাই আছো ইয়াৰ শিকাটো একদম ইজি হয় হয়তো আপোনাৰ দীঘলীয়া খেলটো দীঘলীয়া হলো একদম ইজি আপোনালোকে যিকোনো আপোনালোকে অডিয়েন্সক আপোনালোকে দেখাব পাৰিব অডিয়েন্সক যেতিয়া আপুনি কামটো কৰিবলৈ দিয়ে তেতিয়া বেছি ভাল ইয়াত আপোনাৰ সেটআপ একো কৰিব নালাগে আপোনাৰ নৰ্মেল কাৰ্ডটো হল একো এড সেটিং কৰিবলৈ ইয়াত কোনো প্ৰয়োজন নাই আপুনি এনেকৈ যেতিয়া হিচাপ কৰিব এনেকৈ যেতিয়া অডিয়েন্সক হিচাপ কৰিবলৈ দিব 7 নম্বৰ কাৰ্ডটো আপোনালোকে মনত থৈ দিব 7 নম্বৰ কাৰ্ডটো যদি আপুনি মনত থব সেই 7 নম্বৰ কাৰ্ডটোৱে আপোনাৰ এই যেটো আপোনাৰ ফাইনালি কাৰ্ড মই দেখালো সেই কাৰ্ডটো আপোনাৰ ওলাব এতিয়া ধৰি লওক एग्जांपल 1 2 3 4 5 6 7 এই 7 নম্বৰ কাৰ্ডটো লাল বানৰ টিকেট 7 8 9 10 11 12 13 14 15 16 17 21 22 23 24 25 26 এই 26 টা কাৰ্ড আপুনি ললে লোৱাৰ পিছত আপুনি এইখিনি এনেকৈ ইয়াৰ পিছত দি দিব ঠিক আছে দিয়াৰ পিছত আপুনি এইটো হিচাপ কৰিব 10 হৈ গল এইটো নালাগে এইটো হৈ গল 8 9 10 তাৰ পিছত ইয়াত লব এইটো 10 হৈ গল আপোনাৰ হৈ গল 10 10 20 28 28 নম্বৰ পাৰ্টটো হ'ব আপোনাৰ কি দেখাইছিল মই 28 নম্বৰ পাৰ্টটো ভুল হৈ গৈছিল লাল পানৰ টিকেট নহয় এইটো সিয়া টিকেট আছিল 28 নম্বৰ পাৰ্টটো আপোনাৰ 10 20 এণ্ড 8 28 28 নম্বৰ পাৰ্টটো আপোনাৰ সিয়া টিকেট ল'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 এণ্ড 28 এইটো কাৰ্ড আছিলে সিলেক্টেড কাৰ্ডটো এইটো হৈ গ'ল আপোনাৰ খেল এতিয়া বুজি পালে আৰু যদি বুজি নাই পোৱা আপোনালোকে হোৱাটছআপ কৰিব হোৱাটছআপত মই শিকাই দিম আৰু আকৰ্ষণীয় খেল বহুত আছে মোৰ ওচৰত আপোনালোকে যদি ষ্টেজ আইটেম আছে কিনিবলৈ যদি বিচাৰে ষ্টেজৰ আইটেম এইবিলাক হ'ল আপোনাৰ পকেট ট্ৰিক বুলি কয় এইবিলাক ক্লোজাৰ আইটেম হয় ক'ৰবাত যদি আপুনি যাদু ক'ৰবাত বন্দোবস্ত কৰিবলৈ গ'ল বা আপোনাৰ ফাইনেন্স কৰিবলৈ গ'ল তাত যদি কিবা এটা দেখক বুলি ক'লে মানে এইবিলাক খেল আপোনাৰ ওচৰত আৰু যিবিলাক ষ্টেজ আইটেম আছে মই অহা সপ্তাহৰ পৰা মই অকল ষ্টেজ আইটেম মানে আপোনাক যাদু দেখুৱাম আৰু শিকাম আপোনালোকে সকলোৱে কৈছোঁ যিমান আছে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব নতুন হ'লে মানে আৰু যদি আপোনালোকে পুৰণা আহে আপোনালোকে শ্বেয়াৰ কৰিব লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব সকলোকে আৰু আপোনালোকে কমেন্ট কৰিব যি যেনেকৈ আপোনালোকে কমেন্ট কৰিবলৈ পায় কমেন্ট কৰিব বস ইমানে ধন্যবাদ।